Hello dear friends, welcome to my Saidul 11 and 12 YouTube channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12 বায়োলজি আগৰ এনচিইআৰটি চেপ্টাৰ 8 নিউ এনচিইআৰটি চেপ্টাৰ 7 মানুহৰ স্বাস্থ্য আৰু ৰোগ হিউম্যান হেলথ এণ্ড ডিজিজ ইয়াৰে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত যে ইয়াৰে 2010 ৰ পৰা 2025 লৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰা হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল যে মেলেৰিয়াৰ পৰজীৱীৰ জীৱনচক্ৰ লিখা। ইয়াৰ উত্তৰ যে মহৰ কামোৰাৰ দ্বাৰা পৰজীৱীবোৰ মানুহৰ দেহলৈ সোমাই পৰে। স্পৰজইডবোৰ সোমাই পৰে। তাৰপিছত কাৰচিন্দি লিখিবা যে তেজৰ দ্বাৰা এই পৰজীৱীবোৰ যকৃতত উপস্থিত হয়। নেক্সট লিখিবা যে যকৃত কোষত এই পৰজীৱীবোৰে বংশবৃদ্ধি কৰি যকৃত কোষ ফাটি তেজত সোমায়। তাৰপিছত লিখিবা তেজৰ সৈতে মাইকী মহে গেমেট'চাইট গ্ৰহণ কৰে। তাৰপিছত লিখিবা মহৰ অন্ত্ৰত নিষেচন আৰু বিকাশ হয়। তাৰপিছত লাষ্ট কাৰচিন্দি লিখিবা যে স্পৰজইড মহৰ অন্ত্ৰৰ পৰা লালতি গ্ৰহণতলৈ পৰিভ্ৰমণ কৰে। এইটো তোমালোকে কাৰচিন্দি এনেই লিখি ল'বা, এইটো মানে এক্সট্ৰা যে HIV-ৰ জিন গোট হৈছে RNA। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে কৈশোৰ কালৰ ড্ৰাগছ বা মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব এইটো তোমালোকে কাৰচিন্দি, এইটো তোমালোকে কি কৰিবা কাৰচিন্দি লিখিব পাৰা, নহ'লে তোমালোকে কি কৰিবা ডাইৰেক্ট লিখিব পাৰা, একে শাৰীতে লিখিব পাৰা গোটেইখিনি। একে শাৰীত যদি তোমালোকে লিখা তেতিয়া তোমালোকে আৰু কিছুমান এড কৰিব পাৰা। লিখিবা যে কৈশোৰ কাল হ'ল শৈশৱ আৰু প্ৰাপ্তবয়স্কৰ মাজৰ কাল 12 পৰা 18 বছৰলৈকে। তাৰপিছত লিখিবা যে এজন ব্যক্তিৰ সহজতে প্ৰভাৱিত কৰিব পৰা মানসিক আৰু মনস্তাত্ত্বিক বিকাশৰ দশা হ'ল এই সময়ছোৱা। তাৰপিছত লিখিবা যে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি আকৃষ্ট হোৱাৰ কাৰণসমূহ হ'ল কৌতূহল, উত্তেজিত মন, দ্ৰোহ চেষ্টাৰ প্ৰয়াস, পৰীক্ষা নিৰীক্ষা চলোৱাৰ মনোভাৱ, বন্ধু বান্ধৱীৰ হেঁচা, দুশ্চিন্তা আঁতৰোৱাৰ প্ৰয়াস আদি। ক্ৰমান্বয়ে এই এক নিচালৈ পৰিৱৰ্তন হয়। এই কুৱেশ্যনটো আগতে ফাৰ্ষ্ট ভিডিঅ'ত আলোচনা কৰা হৈছে, যে টপিকৰ ভিতৰত আলোচনা কৰা হৈছে, তাৰ পৰা তোমালোকে লিখিব পাৰা। নেক্সট কুৱেশ্যন, ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ আসক্তি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব যে তোমালোকে এইখিনি লিখিবা যে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ আসক্তি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উপায়সমূহ হ'ল 1 নম্বৰ যে অনিচ্ছাকৃত কামৰ প্ৰতি হেঁচা পৰিহাৰ কৰা, যে সিহঁতৰ সমাৰ্থক সন্মান জনাই সহযোগ কৰাৰ দৰকাৰ। 2 নম্বৰ শিক্ষা আৰু পৰামৰ্শৰে হতাশা দূৰ কৰিব লাগে। 3 নম্বৰ অভিভাৱক আৰু বন্ধু বান্ধৱৰ সহায়, সুপৰামৰ্শ আৰু সহায়েৰে সিহঁতে নিজৰ অনুভূতিক মুক্ত প্ৰকাশ কৰিব পাৰে। 4 নম্বৰ পেছাদাৰ আৰু চিকিৎসকৰ সহায়, যে মনোবিজ্ঞানী আৰু মনোস্থবিদৰ সহায়ত আসক্তি মুক্ত হোৱা। 5 নম্বৰ বদ অভ্যাসত চকু দিয়া, যে পিতৃ মাতৃ শিক্ষক বন্ধু বান্ধৱসকলে মাদক দ্ৰব্য গ্ৰহণৰ সম্ভেদ পালে সঠিক চিকিৎসাৰ দ্বাৰা সহায় কৰিব লাগে। ইয়ালৈকে এনচাৰ। নেক্সট চাবা যে এডিশ্যনেল কুৱেশ্যন, যে এইবিলাক তোমালোকৰ MCQ কুৱেশ্যন আহিব পাৰে। 1 নম্বৰ যে মানুহৰ দেহৰ তেজ চলাচল প্ৰক্ৰিয়া ডেছে আৱিষ্কাৰ কৰিছিল, এইটো হ'ব উইলিয়াম হাৰ্ভে। নেক্সট কুৱেশ্যন যে মৰফিনৰ পৰা ডেছ কৰি হিৰ'ইন পাব পাৰি, এইটো হ'ব এচিটাইলেশ্যন। 3 নম্বৰ এইটো এক্সাৰচাইজ তোমালোকৰ কুৱেশ্যন, যে শ্বাস পাচন আৰু মূত্ৰজনন পথৰ বেৰত পোৱা লিম্ফাইড কলাক ডেছ বোলে, এইটো হ'ব মিউকাছ সম্বলিত লিম্ফাইড কলা বা MALT। তোমালোকে খালী ঠাইত MALT লিখিবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন যে কোকাইনে ডেছ নামৰ স্নায়ু পৰিবাহৰ সঞ্চালনত ব্যাঘাত জন্মা, এইটো হ'ব ডোপামিন। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট 5 নম্বৰ কুৱেশ্যন চাবা, মেৰী মলনক কিয় টাইফয়েড মেৰী বুলি উপনামেৰে জনাজাত আছিল। উত্তৰ যে মেৰী মেলন এগৰাকী ৰান্ধনী আছিল আৰু নিজে টাইফয়েড ৰোগৰ বাহক আছিল। তেওঁ বহু বছৰ ধৰি নিজে ৰন্ধা
খাদ্যৰ জৰিয়তে টাইফয়েড ৰোগ বিয়পাইছিল। সেইকাৰণে তেওঁৰ নাম জনাজাত আছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন যে কোনটো প্ৰকাৰৰ মেলেৰিয়া মানুহৰ বাবে প্ৰাণনাশক? এইটো হ'ব মেলিগনেণ্ট মেলেৰিয়া। 7 নম্বৰ কুৱেশ্যন ৰোগৰ প্ৰধান গোট দুটা কি কি? প্ৰত্যেক গোটৰে একোটাকৈ উদাহৰণ দিয়া। ৰোগৰ প্ৰধান গোট দুটা হ'ল 1 নম্বৰ সংক্ৰামক, এইটো হ'ল উদাহৰণ টাইফয়েড, আৰু এটা হ'ল অসংক্ৰামক, এইটোৰ উদাহৰণ হ'ল এলাৰ্জি। তাৰপিছত এইটো তোমালোকে কাৰচিন দি লিখিবা যে 4টা বেক্টেৰিয়াৰ পৰা সংঘটিত হোৱা ৰোগৰ নাম হ'ল টাইফয়েড, নিউমনি, হাগনি আৰু ডিপথেৰিয়া। নেক্সট 8 নম্বৰ কুৱেশ্যন যে মেলেৰিয়াৰ পৰজীৱী কি? উত্তৰ হ'ব যে মেলেৰিয়া বীজাণুৱে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষকৰ দৰকাৰ। এই দুটা হৈছে মানুহ আৰু মহ। মাইকী এন'ফিলিছ মহ হৈছে এই বেমাৰৰ ভয়ংকৰ বাহক। নেক্সট কুৱেশ্যন যে স্বীয় অসংক্ৰামতা কি? এটা স্বীয় অসংক্ৰামতা ৰোগৰ নাম লিখা। উত্তৰ হ'ব স্মৰণ নিৰ্ভৰ আৰ্জিত অসংক্ৰামতা, যাৰ ফলত কোনো প্ৰাণীয়ে নিজৰ আৰু বাহিৰৰ কোষ বা এণ্টিজেনক চিনি পায়, তাকে স্বীয় অসংক্ৰামতা বোলা হয়। উদাহৰণস্বৰূপে ৰিউম'ইড, হিট, আৰ্থৰাইটিছ। নেক্সট 10 নম্বৰ কুৱেশ্যন হ'ল যে ড্ৰাগছৰ অপব্যৱহাৰৰ মানে কি? উত্তৰ অত্যাধিক মাত্ৰাত কোনো এটা বস্তু বা ড্ৰাগছ ব্যৱহাৰৰ যি আকৰ্ষণ তাকে ড্ৰাগছ এবিউজ বা ড্ৰাগছৰ অপব্যৱহাৰ বোলা হয়। কৈশোৰ অৱস্থাত এই মাত্ৰা অধিক প্ৰবল হোৱা দেখা যায়। আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন মেটাষ্টেচিছ কি? উত্তৰ যে মেলিগনেণ্ট টিউমাৰৰ পৰা কোষসমূহ তেজেৰে দূৰৱৰ্তী স্থানলৈ লৈ যায় আৰু দেহৰ যি স্থানত থিতাপি লয় তাতে নতুন টিউমাৰৰ সৃষ্টি হয়। এনে ধৰণৰ বিস্তাৰৰ ক্ষমতাকে মেটাষ্টেচিছ বোলা হয়। তোমালোকে কি কৰিবা, এই নোটছখিনি তোমালোকে মই যে কৈ আছোঁ, তোমালোকে কিছুমান স্পেলিং ধৰিব নোৱাৰা, তোমালোকে কি কৰিবা, মই কৈছোঁ সেইবিলাক শুনি তোমালোকে লিখি ল'বা। নোটছখিনিত তোমালোকে বহীত লিখি ল'বা আৰু সেইখিনি তোমালোকে ৰিভিজন কৰি থাকিবা আৰু MCQ এখন বুক লৈ তোমালোকে তাৰ পৰা মানে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা। এই চেপ্টাৰৰ টোটেল 3টা ভিডিঅ' দিয়া হৈছে। এই 3টা ভিডিঅ' যদি তোমালোকে চোৱা, তোমালোকে এই চেপ্টাৰৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন নহওক তোমালোকে পাৰিবা। আৰু তোমালোকৰ নেক্সট চেপ্টাৰ কোনটো নোটছ লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু চেনেলটো পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমানে লাইক কৰিবা তেতিয়া মই উৎসাহ পাম নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।